কৃষক বন্ধুসকল, আমাৰ বুট জলকীয়া খেতিত এটা বেমাৰ লাগিছে, ভেঁকুৰ লাগিছে। যোনটো ভেঁকুৰ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এইটো চাওক, এই বেমাৰটো বহুত ভয়ংকৰ হয়। যদি আমি ধুনীয়া ফাংগিচাইড আমি স্প্ৰে কৰোঁ, তেতিয়াহ'লে এই বেমাৰটো খুব সহজে কণ্ট্ৰল হৈ যায়। আৰু যদি আমি ধুনীয়া ফাংগিচাইড স্প্ৰে নকৰোঁ, তেনেহ'লে আমাৰ এই বেমাৰটো কিন্তু কণ্ট্ৰল কৰাটো মুস্কিল হয়। কিয়নো যোনটো বেমাৰৰ যোনটো মেডিচিন হয়, সেই বেমাৰৰ কাৰণে সেইটো মেডিচিন স্প্ৰে কৰিব লাগিব। যদি আমাৰ পেটৰ বিষ হৈছে, আমি যদি জ্বৰৰ টেবলেট খাওঁ, তেনেহ'লেতো পেটৰ বিষ ভাল নহয়। তেনেকুৱাই আমাৰ যোনটো এইটো বেমাৰ হৈছে বুট জলকীয়াত, এইটো হৈছে ব্লাইট। এইটো ব্লাইট বুলি আমি জানো। এইটো চাওক, ব্লাইট বা ডাইবেক বেমাৰ বুলি কয়। যি জলকীয়া খেতিত এইটো বেমাৰ আহি থাকে যদি বেছি ঠাণ্ডা পৰে বা বৰষুণ বেছিকৈ দিয়ে। তাৰপিছত এইটো আমাৰ বেমাৰটো খেতিত লাগিছে যেতিয়া শিলাবৃষ্টি পৰিছে। তাৰপিছত আমি ঘৰত নথকাৰ কাৰণে এই বেমাৰটো আহি গ'ল। মই দেখা পোৱা নাই, সেইকাৰণে বেমাৰটো আহিছে। যদিও আহিছে, আমি ধৰি লওক এমিষ্টাৰ টপ ফাংগিচাইড আমি স্প্ৰে কৰিছোঁ। এইটো খুব সহজে কণ্ট্ৰল হৈ যাব। এতিয়ালৈকে বেমাৰটো আগলৈ যোৱা নাই। এইটো ধৰি লওক বেমাৰটো নিশ্চয় কণ্ট্ৰল হ'ব। মই কণ্টিনিউ এমিষ্টাৰ টপে স্প্ৰে কৰি থাকোঁ। আমাৰ এই কেপচিকাম খেতিতো এইটো স্প্ৰে কৰি থাকোঁ। সেইটো ফাংগিচাইড আমি এই বুট জলকীয়াটো স্প্ৰে কৰিব পাৰি। আৰু আপোনালোকে বেলেগো দিব পাৰে, যেনে আছে ইণ্ডেক্স, নাগাৰ্জুনা কোম্পানীৰ, আৰু PI কোম্পানীৰ আছে লুৰিত এটা, সেইটো আপোনালোকে দিব পাৰে। যদি আপোনালোকৰ খেতিত যদি ফুল আহিব ধৰিছে, তেতিয়াহ'লে আপোনালোকে লুৰিটটো স্প্ৰে নকৰিব, কিয়নো সেইটো স্প্ৰে কৰাৰ পিছত ফ্ল'ৰ ডাম্পিং হৈ যায়। সেইকাৰণে আপোনালোকে এমিষ্টাৰটো স্প্ৰে কৰি থাকিব বা কাষ্টডিয়া স্প্ৰে কৰি থাকিব। তেতিয়াহ'লে ফুলবিলাক ডাম্পিং নহ'ব আৰু বেমাৰটো কেতিয়াও নাহে। যদি আপোনালোকে এসপ্তাহৰ মূৰে মূৰে যদি এই ফাংগিচাইডবিলাক স্প্ৰে কৰি থাকে, তেনেহ'লে এই বেমাৰটো নাহে। চাওক, আমাৰ গছৰ কিমান লোকচান হ'ল। এইবিলাক পাত গছৰ পৰা সৰি পৰিছে। আমাৰ গছত অলৰেডি ফুল আহিছে। এটা দুটা কলিও পেলাবলৈ ধৰিছে। মিনিমাম 3 মাহ হৈ গ'ল। খেতিটো ৰোৱাৰ টাইম মিনিমাম 3 মাহ হ'ল। ঠাণ্ডাৰ বতৰ আছিল, সেইকাৰণে ইমান সোনকালে হোৱা নাই। এতিয়া গছৰ গ্ৰ'থটো ভাল হৈ আছে, অলপ অলপ গৰম আহি আছে। এইটো চাওক, কিমানকৈ ফুল লাগিছে। আপোনালোকে যদি বুট জলকীয়া খেতি কৰিছে, তেতিয়াহ'লে খেতিৰ এদিনত খেতিত আহিবই, দুবাৰকৈ আহিব। এবাৰ ৰাতিপুৱা আহিব আৰু এবাৰ সন্ধিয়া টাইম আহিব। নহ'লে কেতিয়া কোনটো বেমাৰ আহে, তেতিয়াহ'লে আপোনালোকে গম নাপাব। সেইকাৰণে খেতিৰ খবৰটো নিশ্চয় ৰাখিব। আৰু এসপ্তাহৰ মূৰে মূৰে ধুনীয়া ফাংগিচাইড যোনটো আছে, ফাংগিচাইডবিলাক আপোনালোকে স্প্ৰে কৰি থাকিব, তেতিয়াহ'লে বেমাৰটো নাহিব। আৰু কণ্টিনিউ ধৰি লওক এসপ্তাহৰ মূৰে মূৰে যোনটো এই ইনচেক্টিচাইড আছে, যেনে ধৰি লওক পেগাছছ বা আগাছ, থেম স্প্ৰে কৰিব পাৰে। এইবিলাক আপোনালোকে স্প্ৰে কৰিলে এইবিলাক পোক নাহে। এইটো চাওক, এইটো নাহিব। আৰু ধৰি লওক এটা একদম সৰু সৰু পোক আছে, সেইটো আমি দেখা নাপাম, তেনেকুৱা গ্লাছ লাগিব সেইটো চাবৰ কাৰণে, সেই পোকটো নাহিব। আৰু এটা ইয়াত আমি এতিয়া বেমাৰটো লক্ষ্য কৰিছোঁ। এইটো চাওক, আপোনালোকে যদি দেখিব পাইছে, এই বেমাৰটো কিন্তু আমি যদি থেম স্প্ৰে কৰোঁ, তেতিয়াহ'লে এই বেমাৰটো ধুনীয়াকৈ কণ্ট্ৰল হৈ যাব। এই পোকবিলাক মৰি যাব থেমটো স্প্ৰে কৰিলে। এইটো চাওক, কণী দিছে। আমাৰ গছত গোটেইকেইটা গছতে ফুল আহিব ধৰিছে। আপোনালোকৰ খেতি কেনেকুৱা হ'ল জনাব নিশ্চয়। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কণ্টিনিউ ভিডিঅ' আহি থাকিব। আমি কেপচিকাম খেতিত ইণ্টাৰক্ৰপিং খেতি কৰিম, যেনে আছে তিতা কেৰেলা আৰু ভোল খেতি, এই দুটা ইয়াত কৰিম। কেনেকৈ কৰিম আপোনালোকক দেখাম, চাই থাকিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ খিৰা খেতিৰ A to Z ভিডিঅ' আহি আছে, সেইটো চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট
কৰি থাকিব লগত থাকিব ইমানেই আজি ধন্যবাদ